নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো একেবাৰে বাৰীৰ পৰা আৰম্ভ কৰিছোঁ। মানুহজনক একেবাৰে পুৰা কামত লগাই দিছোঁ। পাপকৈ বাঁহ কটা দেখিতো নিশ্চয় গম পাইছেই। আচলতে কি বনাব গৈ আছোঁ। পিঠা চুঙা, চাউল চুঙা বা চুঙা পিঠা যি বুলি কয় আৰু। চুঙা পিঠা বনাবলৈ প্ৰথমে মায়ে চুঙাকেইটা ভালকৈ ধুই লৈছে। আৰু চুঙা পিঠা বনাবলৈ কিন্তু চাউলখিনি কমেও 4-5 ঘণ্টা তিয়াই থ'ব লাগিব। এনেদৰে চুঙাটো অলপ বেকা কৰি চাউলখিনি ভৰাব। তাৰপিছত তাত পানী দিব। চাব যাতে চুঙাটোৰ ভিতৰত পানীৰ পৰিমাণ আপোনাৰ আঙুলিৰ 2টা পাবৰ সমান হয়। এতিয়া ইয়াৰ মেইন কামটো হ'ল খোপা লগোৱা। কিছুমানে কলপাতেৰেও খোপা লগায়, কিন্তু আমি আজি ধান খেৰেৰে লগাইছোঁ। খোপাটো যিমান পাৰে টানকৈ লগাবলৈ চেষ্টা কৰিব। এই যে অসমত পিঠা পুৰিবলৈ ওলাইছোঁ, কাৰণটো কওঁ শুনক। মানে আমাৰ ঘৰৰ 2জন ভাইটি এইবাৰ বিহুত আহিব নোৱাৰিলে। সিহঁতে ঘৰত নাথাকে। এতিয়া সিহঁত অহাৰ বাবে আকৌ অৱতৰত পিঠা বনাইছোঁ। পিঠা বনাবলৈ ঘৰৰ সকলো একেবাৰে উঠি পৰি লাগিছে। মইহে মাত্ৰ ভিডিঅ' কৰি ঘূৰি ফুৰিছোঁ আৰু। এয়া খেৰত জুই দি চুঙা পুৰিবলৈ আৰম্ভ কৰিলেই। মাজে মাজে চুঙাকেইটা ভালদৰে লুটিয়াই পুটিয়াই পুৰিব লাগে। পুৰোতে ধ্যান ৰাখিব যাতে চুঙাকেইটা জ্বলি নাযায়। পাৰিলে সঘনাই লৰাই থাকিব। ধোঁৱা দেখি বাচ্চা পাৰ্টি আহি পায়েই গ'লহি নহয়। পিঠা খাবলৈ পাব বুলি কি যে ফূৰ্তি সিহঁতৰ। জানেই আৰু সৰু ল'ৰা ছোৱালীৰ কথা। তোমালোকৰ ইফালে এনেকৈ গুচাই নে পিঠা? নুগুচাই, এনেকৈ ডাইৰেক্ট কাটি দিয়ে। হাতত লেতেৰা নালাগে? লাগে আৰু। আমাৰ ইয়াত আকৌ যি হয়, যোনে বনায় বা 2-এজনেই লেতেৰা হয় আৰু ঘৰৰ বাকী মানুহক লেতেৰা হ'ব নিদিয়ে। চব পিঠা এনেকৈ কোনোবাই গৰমে এনেকৈ বাকলিটো গুচাই থয়, যাতে হাতত নালাগে। চাফা ক'ৰবাত নিবলৈও সুবিধা। কাৰোবাৰ খাব মন আছে যদি আহিলেই হ'ল, এড্ৰেছটো দি দিম। আমি চুঙা পিঠা বা চুঙা চাউল বা পিঠা চুঙা যি কয়, আমি বেলেগ বেলেগ ধৰণে খাওঁ। অসমত চবেই বেলেগ বেলেগে খায়। আমি কেতিয়াবা মাংসৰ লগত খাওঁ, কেতিয়াবা ভাজিৰ লগত খাওঁ, কেতিয়াবা গাখীৰৰ লগতো খাওঁ। বেছিভাগ মানুহে শুনিছোঁ গাখীৰৰ লগতে খায়। আমিতো গাখীৰৰ লগতে খাওঁ বাৰু। আমি ইয়াত আহিহে গম পাইছোঁ যে এইটো মাংসৰ লগত খায়, ভাজিৰ লগত খায় বুলি। কোনোবাই চাই আছে যদি শিকি লওক। সেয়া কি ধুনীয়াকৈ সিজিছে চাওক। তেনেকৈ ফালি দিলোঁ, এনে কাষ্টিকৈ ফালি দিলেই হ'ল। তাৰপিছত হাতত নালাগে, খোৱাজনে এনেকৈ ধুনীয়াকৈ খাব পাৰিব। বুজিছেনে? ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, তেনেহ'লে মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।